A hearty welcome to Runfai Delicious Assamese Kitchen and Blog. স্বাগতম। গাহৰি মাংস আনি থোৱা আছে ভাবিলো কচু আছে যেতিয়া কচু অলপ থৈ দিছো গাহৰি মাংসৰ লগত বনাই খাম এতিয়া। গাহৰি মাংসত এনেও হাতেল দি খাই বৰ এটা ভাল নালাগে সেইকাৰণে কি কৰিছোঁ গাহৰি মাংসটোৰ পৰাই মানে তেল অকণ ওলাব দিছোঁ অকণমান তেল ওলোৱাৰ পিছত মাংসখিনি দি দিম। 10 মিনিটমান লৰোৱাৰ পাছত কচু দি দিম ইয়াত কচুখিনি দি আকৌ এবাৰ লৰাই দিম। এতিয়া দিম হালধি আৰু নিমখটো দিম সোৱাদ অনুযায়ী জানে আৰু যাৰ যিমানটো জোখত নিমখ খায়। 10 মিনিটমান সিজোৱাৰ পাছত ইয়াতে মান ধনিয়া দি দিম বহুতে নগা ধনিয়া বুলিও কয় আৰু বিলাহী সৰু সৰুকৈ কাটি দি দিম। বিলাহী কাটি দি অলপ লৰাই দিম তাৰপাছত 15 মিনিটমান ৰাখি এতিয়া আদা নহৰু অলপমান দি দিম। মই নহৰুটো গোটা গোটাকৈ দিছোঁ আদাটো অলপ সৰু সৰুকৈ কাটি দিছোঁ। চিলি ফ্লেক্স অকণ দি দিওঁ কালাৰটো ভাল আহে মানে অকণমান ৰঙা মাজত একদম মজা লাগে। 15 মিনিটমান হৈ গ'ল বনোৱা মই এতিয়া পানী অকণ দি দিছোঁ গৰম পানী এতিয়া অকণমান ভালকৈ ধুনীয়াকৈ সিজিব। গৰম পানী দি গেছৰ ফ্লেমটো অকণ বঢ়াই দিছোঁ। আধা ঘণ্টাৰ পাছত মাংসখিনি হৈ গ'ল কি ধুনীয়াকৈ সিজে চাওক আৰু দেখিবলৈও ইমান ভাল লাগিছে গোন্ধটো বহুত ধুনীয়া আহিছে আপোনালোকে খাই চাব। Thank you for watching the full video and please subscribe Runfai channel for more videos.